নমস্কাৰ বন্ধুসকল, মই যুগল লৈ আহিছোঁ এটা নতুন ভিডিঅ' য'ত আমি আলোচনা কৰিম CBSE নেট 2018 নটিফিকেশ্যন সম্পৰ্কে। CBSE নেট 2018ৰ পৰা কিছু পৰিৱৰ্তন কৰা হৈছে। CBSE নেট 2018ত দুখন পেপাৰত অনুষ্ঠিত কৰা হ'ব, যিটো আগত তিনিখন পেপাৰ আছিলে। প্ৰথম পেপাৰত থাকিব 50টা কুৱেশ্যন, আগৰ দৰে 50টা কুৱেশ্যন থাকিব। প্ৰতিটো প্ৰশ্নৰ 2 মাৰ্ককৈ থাকিব, সৰ্বমুঠ 100 মাৰ্ক। কিন্তু সময় কিছু কমাই দিয়া হৈছে, সময় 1 ঘণ্টালৈকে কমাই অনা হৈছে। 9:30ৰ পৰা 9:30ৰ পৰা 10:30 10:30লৈকে অনুষ্ঠিত হ'ব। আৰু দ্বিতীয়খন পেপাৰ থাকিব 100টা কুৱেশ্যনৰ, প্ৰতিটো কুৱেশ্যনৰ 2 মাৰ্ককৈ থাকিব। যদিও ইয়াত 100 মাৰ্কে দেখুওৱা হৈছে, নটিফিকেশ্যনখনত ফুল হৈ আহিছে 200 মাৰ্ক হ'ব, সৰ্বমুঠ 300 মাৰ্কৰ হ'ব। এই নটিফিকেশ্যনটো এতিয়ালৈকে CBSE net.nic.in নত উপলব্ধ হোৱা নাই। এইটো 1 ফেব্ৰুৱাৰী 2018ৰ পৰাই উপলব্ধ হ'ব। CBSE নেট 2018ৰ পৰীক্ষা অনুষ্ঠিত হ'ব 8 জুলাই 2018ত। তাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব 6 মাৰ্চ 2018ৰ পৰা। তাৰ অন্তিম তাৰিখ 5 এপ্ৰিল 2018 আৰু পইচা জমা দিয়া শেষ তাৰিখ 6 এপ্ৰিল 2018। এই নটিফিকেশ্যনত আৰু এটা ভাল খবৰ আহিছে। যিখিনি JRFৰ ষ্টুডেণ্ট, এই JRFৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা ভাল খবৰ যে যিখিনি JRFৰ ষ্টুডেণ্ট সেইখিনিৰ আগত বয়সৰ ঊৰ্ধ্বসীমা আছিলে 28 বছৰ, এতিয়াৰ পৰা এইটো 30 বছৰ কৰা হৈছে, 2 বছৰ বঢ়াই 30 বছৰ কৰা হৈছে। ঠিক তেনেদৰে বাকী OBC বা ST SC বাকী অন্যান্যসকলৰো তেনেকৈ 2 বছৰকৈ বাঢ়ি যাব। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল পায় অনুগ্ৰহ কৰি কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ লৈ আহিম এনেকুৱা ধৰণৰ ভিডিঅ'। ধন্যবাদ।